या गाड़ी पे नामिलो मैं जाम मैं रघुमिटी घर आम रघुमिटी घर मैं घूरी आसो बर्तमान ये चाওক रघुमिटिर गेटखन खुली ललो मैं गई आसो तेखर घरলৈ ये चाওক फुलनी बारी बागिचा ये चाওক बागानचा फुल बुझो ना जार ना फुल तार जीवन तारे फुल मैं अपन मैं जीतु मैं बी एल जीतु मैं बी एल कारण मैं हमार जी परम्परा घरे घरे যাব दिसे तार कारण घरे घरे आहि आसो बर्तमान आहि पाले मैं रघुमिटिर घर ये चाওক ओ घर मानुह आछे ना दियक साइन এটা কৰি দিয়ক এই আমাৰ যিটো ঘৰে ঘৰে যাব দিছে নহয় এটাৰ কাৰণে মই সাইন ল'ব আহিলোঁ আৰু এইটো মই ৰঘুনাথ মেধি সাইন কৰি দিম এতিয়া পৰিবাৰৰ মাতকচোন আপোনালোকৰ সাইনটা কৰি দিয়ক আমাক ঘৰে ঘৰে আহিব দিছে নহয় দিয়কচোন আপুনি অলপ দেখুৱাই দিয়ক হাতদি ইয়াতে তাৰ সাইনটা কৰি দিয়ক হ'ব দিয়ক হ'ব দিয়ক এটা মাত দিয়ক নহয় ল'ৰাটোতো মাত দিয়ক আপুনি ধ্ৰুৱ মেধিটো মাত দিয়ক বোৱাৰীটো আপুনি কৰিলে বোৱাৰীটো কৰক আপুনি ল'ৰাটো কৰক হৈছে না দিয়ক 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 কাম মনা জলঙা লৈ কিনে কাম কৰিব পাৰে মানুহ চাওক চাওক বি এলৰ কাম কি পেলাই বোলে এই হাতী ওলাই আছে আজি 3 দিন হ'ল টোপনি পোৱা নাই চাওক চাওক কি কৰিম আৰু এই গেটটোতো আৰু বন্ধ কৰিব লাগিব গেটটো বন্ধ নকৰিলে আৰু মালিকবিলাক খং উঠিব নহয় আমাক চাহ পানী ক'ত খুৱাব আমাক চাহ পানী নোখোৱাই নহয় সেইকাৰণে মই দি আছোঁ যাবা নিদিবি আৰু খাই খাই দিবি হা লগে লগে এইবিলাক হাতী ওলাইছে একেবাৰে এই সমস্যা 3 ৰাতি 3 দিন হ'ল টোপনিয়ে পোৱা নাই কৈছে না মই যোগেন দাসৰ ঘৰত এতিয়া চাইন কৰি লৈ আছোঁ মই বৰ্তমান চাইন লৈ আছোঁ আমি যিহেতু ঘৰে ঘৰে আহিব লাগিব তাৰ কাৰণে আমি চাইন লৈ আছোঁ হ'ব দিয়ক ভালকৈ দিবি চাইনটা হা তাতে থিয়েটাৰ ভিতৰত নহয় আৰু আমাক আৰু বি এলৰ মানুহ আহক নহয় আৰে ইটাকো মাত দিয়ক জনাৰ্দনকো মাত দিয়ক যোনটোকো মাত দিয়ক চাহ তাহ একো খুৱাব নোৱাৰি বেয়া নাপাব আৰু হা চাহ তাহ একো খুৱাব নোৱাৰি ভাল বেয়া নাপাব দে চাইনটা দিয়কচোন ধন দাঁতি দিয়ক ঠিক আছে বাছ 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 ঠিক আছে আৰু মাকৰ টাকো দি মাকৰ টাকা দিছোঁ হৈছে না তামোল দিব চাহ দিব নেকি তো তোৰ ঘৰতে চাহ খালি দিব এই চাহ এনেকুৱা বস্তু দিছে ইয়াৰ ঘৰতে যি চাহ খাই পালোঁ মই আমাৰ চিপাহী না দেখা পাইছে নাই এই আমাৰ চিপাহী দেখাই আছোঁ চিকাই খাব লাগিব চিকাই খাব লাগিব দৰকল এই ইমান ভৰিলোঁ ভাই আজি আহি বাবুল ফোন আছোঁ দেই তোৰ ঘৰতে খাবলৈ এই মাক থাকিলে ক'ত দিলি মাক এই চিপাহীৰ ঘৰ চাওক এইবিলাক যাৰ নাই ফুল কিছু নহয় জীৱন্তৰে ফুল এতিয়া কাৰণে এইবিলাক ফুল চব তিৰিতে হাজার মাছন করে রাখছে আমার চিপাহীৰ তিৰি না বিরাট কাঢ়া চিপাহীৰ তিৰি না মই বি এলৰ কাম কৰিব আহিলোঁ মই বি এলৰ যিহেতু আছিলোঁ কামত সেইকাৰণে মই এখেতসকলৰ চাইন টাইন ল'লোঁ এতিয়া মই আৰু মোক বিধায়কে দিলে আৰু মোক বিধায়কে দিছে এইটো হিন্দুল চুঙা দেখাইছে আপোনালোকে এইটো হিন্দুল চুঙা যেতিয়া আমি এনেকুৱা যেতিয়া আহিলে যদি হিন্দুল চুঙা পাব লগা হয় বি এলৰ নহ'ম কিয় আমি হাতী কিমান কি কৰিবি আৰু মোৰ সন্মুখতে হাতী ওলাইছে আৰু এই দেখাইছা কিমান ডাঙৰ হাতী এই স্বাধীন বুঢ়া ঘৰত একদম ঘৰখন উৎপাত কৰি আছে ভাল এই তামোল গছ ভাঙালে চাওক তামোল গছ ভাঙালে চাওকচোন চাওক এই যাই আছে ট্ৰাফিক যাই আছে বেলেগ গাড়ী উপায় নাই চাওকচোন আপোনালোকে এনেকুৱা অৱস্থা আমাৰ গতিকে আপোনালোকে এইবিলাক বন বিভাগে অলপ চকুৰখা কৰিলে অলপমান যদি তেখেতসকলে আমাক সহায় কৰে তেতিয়া আমি ভাল পাওঁ আৰু এই জুই দেখা পাইছা এই মেইন ৰাস্তা আছে মেইন ৰাস্তাত যা ৰাস্তা লৈ যা
যা এইবিলাক তথাপি ডিপাৰ্টমেণ্টে তথাপি আমাক একো নকৰে দেখা পাইছা কি আমাৰ ৰং চাই আছে নেকি হা এই চাওক এই ওলাই গ'ল চব এইবিলাক দেখাইছে কহাই মাৰি আছে তুই এইবিলাক দেখাইছে এইবিলাক হাতীৰ কেনে যাব পৰা হাতীকে ভিতি আছে উপায় নাই হাতী ভিতি আছে উপায় আজি 4-5মান বজাত আমাৰ এইয়া ৱাটাৰ ছাপ্লাই পানী কোম্পানীৰ ভাঙি শেষ কৰি দিলে চাওকচোন চাওক এই টিংবিলাক ছিন্ন বিচ্ছিন্ন কৰি দিলে চাওক এইবিলাক চাওক এইবিলাক ঘৰ সম্পূৰ্ণ মোৰ নিচেই কাষৰে আজি ইমান এনেকুৱা দিন পোহৰতে এইবিলাক চাওক টিংবিলাক কেনেকুৱা তহিলং কৰিলে এইবিলাক চাওক এইবিলাক চব চাউল ধান চব এইবিলাক শেষ কৰি দিলাক টিং ঘৰ সম্পূৰ্ণ নষ্ট ক্ষতিগ্ৰস্ত কৰি দিলাক মই কিন্তু আমাৰ এই পিছত জনাইছিলোঁ যে কোনো ৰিচিভ নকৰিলে মোক বহু পিছত ঘৰ চৰ ভাঙাৰ পিছতে আমাৰ বন্যাপাৰা বন সংৰক্ষণ বিষয়াৰ কিছুমান পুলিচ বিষয়া আহি তেখেতসকলে এইবিলাক ইয়াৰ পৰা আঁতৰাই নিদিয়ে কিন্তু অলপ পিছত তেওঁলোকে আহি পায় এই পাথৰৰ পৰা আহি কিনে তেওঁলোকে খিদি কিনে মই পঠিয়াই দিওঁ আৰু চাওক এনেকৈ কি অৱস্থা কৰিছে চাওক হাতী সংঘাত বুলি কৈছোঁ নহয় আপোনালোকক মই যেতিয়ালৈকে অঘটন নহয় তেতিয়ালৈকে আপোনালোকে ইয়াৰ পৰা আমাক কি একো পৰামৰ্শ দিশ পৰামৰ্শ একো সহায় নকৰিব নেকি এই অঞ্চল ৰাজ্যক সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ অতি সোনকালে ইয়াকে খিদাৰ কাৰণে ব্যৱস্থা কৰিলে মই নিশ্চয় ভাল হ'ম আৰু নিশ্চয় এই অঞ্চলবাসী ৰাইজে ভাল পাব আৰু গতিকে আপোনালোকে অলপ নিজৰ যিটো দায়িত্ব আছে তাৰ কাৰণে আপোনালোকক মই পালন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ ইয়াত চাওক কাৰেণ্ট জ্বলি আছে চব আছে এইবিলাক চব চাওক আপোনালোকে এনেকুৱা মই বি এলৰ ছাৰ্ভে কৰি আহি মই এইখিনি দেখা পালোঁ তাৰ কাৰণে মোৰ বৰ অশান্তি লাগিছে আৰু কাৰণ বি এলৰ ছাৰ্ভে কৰি আহি মই এইবিলাক দেখা পালোঁ কাৰণ ভাত পানীটো খোৱাই নাই আজি তথাপিও এইখিনি আমি এওঁলোকক যিবিলাক ইয়াতে বসবাস কৰি আছিল তেওঁলোকে আজি আচলতে অলপমান অসুখ হোৱাৰ কাৰণে নিজৰ ঘৰত আছিলে এইটো তেওঁলোকৰ পাম হয় তেওঁলোকে আচলতে পামত আছিলে গিৰিক ঘৈণীয়েকে আজি হঠাৎ অসুখৰ কাৰণে তেওঁলোকে গুচি গৈছে তাৰ কাৰণে তেওঁলোকে ৰক্ষা পৰিল নহ'লেতো এইবিলাক চাওক আধাৰ কাৰ্ড পান কাৰ্ড চব পেলনি হৈ গৈছে এইবিলাক চাওক কেনেকুৱা অৱস্থাত পৰিছে আপোনালোকে চাই থাককচোন এই গতিকে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক মই কাতৰি অনুৰোধ কৰিছোঁ যাতে এইবিলাক বনৰীয়া হাতীবিলাকক যাতে আপোনালোকে অতি সোনকালে এই খিদাৰ ব্যৱস্থা কৰে তাৰ কাৰণে মই আপোনালোকক বিনম্ৰ জনাইছোঁ আৰু মই এইখন চাইকেল চাওক কেনেকৈ কি কৰিছে চাইকেলখন চাওকচোন তাৰ কাৰণে মই কাতৰ অনুৰোধ কৰিছোঁ যাতে আপোনালোকে ইয়াৰ খিদাৰ ব্যৱস্থা কৰে নাইবা অন্য ব্যৱস্থা লয় তাৰ কাৰণে মই আপোনালোকক এই অঞ্চলবাসী ৰাইজৰ কাৰণে মই গাঁও প্ৰধান হিচাপে মই আপোনালোকক শত বিনম্ৰ জনাইছোঁ যাতে ইয়াৰ পৰা আপোনালোকে খিদাৰ ব্যৱস্থা কৰে তাৰ কাৰণে মই আপোনালোকক শত নমস্কাৰ জনাই মোৰ আৰু যিহেতু মই এজন চৰকাৰী গাঁও প্ৰধান গতিকে আপোনালোকক বেছি নকওঁ মোৰ ক'লেও দুখ লাগে যিহেতু আজি 4 দিন হ'ল মোৰ হাতী মানুহৰ সংঘাত লগত যুঁজ বাগৰ কৰি আছোঁ যিহেতু মোৰ নিচেই কাষৰে ঘৰ গতিকে আপোনালোকক মই অলপমান আচলতে ৰাইজৰ দাবীত মই আপোনালোকক সুবিধা দিব খুজিছোঁ যাতে আপোনালোকে ইয়াৰ পৰাই যাতে সকলো বাসস্থানলৈকে পঠাই দিয়ে তাৰ কাৰণে মই ৰাইজৰ হৈ বা গাঁও প্ৰধান হৈ ৰাইজৰ দাবীত মই গাঁও প্ৰধান হৈ আপোনালোকক মই জনাইছোঁ যাতে ইয়াৰ পৰা যাতে আপোনালোকে নিজ ঠাইলৈ যাতে যাব দিয়ে তাৰ কাৰণে মই আপোনালোকক কাতৰে অনুৰোধ কৰিছোঁ এইবিলাকক চাওক এইবিলাক ধীৰেন্দ্ৰ দাসৰ টিচাৰ ধীৰেন্দ্ৰ দাসৰ এইবিলাক ঘৰবিলাক এই বেৰা ভাঙি গৈছে ভাঙি তেখেতৰ ঘৰলৈকে যায় তেখেতৰ ঘৰৰ পৰা আৰু উভতি আহি আৰু এৰি আছে চাওক এইবিলাক চাওক এই মেইন ৰাস্তাত চাগে তেখেতসকলে হাগি মুতি থৈ গৈছে দেখাইছে মইতো প্ৰথমৰ পৰা আছোঁ
সেই গতিকে আপোনালোকে ভুল নুবুজিব মই দেইভু ছাৰক আৰু কৰে তাৰ কাৰণে মই আপোনালোকক আমাৰ এই অঞ্চলৰ দাবীত মই বাৰে বাৰে মোক হেঁচা দিয়ে যে আপুনি চৰকাৰী গাঁও প্ৰধান এজন হয় না আপুনি কিয় ফৰেষ্টৰক নজনায় কিয় প্ৰশাসনক নজনায় কিয় ফৰেষ্টৰক নজনায় সিটাৰ কাৰণে মই আপোনালোকক বাধ্যতামূলক হৈছোঁ আপোনালোকক জনোৱাৰ কাৰণে যাতে মোক বেয়া নাপায় আপোনালোকে মই ৰাইজৰ দাবীত মই ৰাইজৰ সেৱক ৰাইজে যিটো কয় সেইটো মই কৰিম আৰু ৰাইজৰ অনুমতি লৈহে ৰাইজৰ লগতে মই সদায় থাকিম বুলি আপোনালোকক মই প্ৰতিশ্ৰুতি দি মোৰ কি ক'ম আপোনালোকক মই বিএলঅ হিচাপে আহি ইয়াত যে এনেকুৱাকৈ আহি আৰু ভাত পানী খোৱা নাই তাৰপিছতো মই আপোনালোকক মই জনাইছোঁ যদিও মোৰ ভুল হ'ব পাৰে আপোনালোকক মই যিহেতু ওচৰতে মোৰ ঘৰ এইবিলাক হাবি জংঘল আপোনালোকক মই দেখুৱাইছোঁ তথাপি মই আপোনালোকক কোনো হাতী সংঘাতবিলাক বস্তুবিলাক যাতে আপোনালোকে অতি সোনকালে নিজৰ বাসস্থানলৈকে পঠিয়াই দিয়ে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ ইমানতে কৈ মই আপোনালোকক ধন্যবাদ দিছোঁ।